মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল আমি খুব কম দিন ৰিজাল্ট দিব কিন্তু এইবাৰ আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে বহুত বেছি প্ৰিপাৰেশ্যন কৰিব পৰা নাছিলে গতিকে মই ভাবোঁ যে ৰিজাল্টটো অন্ততঃ এনেকুৱা হওক ভগৱানৰ ওচৰত কামনা কৰিম যাতে আমাৰ ল'ৰা ছোৱালীখিনিৰ আগৰ তুলনাত আমি সকলোৱে হয়তো এইবাৰ মেট্ৰিকৰ ৰিজাল্টক লৈ এনেকুৱা বহুতো নিউজ শুনিব পাই আছোঁ আৰু তাৰ কাৰণে আমি বহুতে হয়তো কনফিউজ হৈ আছোঁ যে আচলতে কোনদিনা ৰিজাল্ট দিব এতিয়া আহি পৰিছে ডাঙৰ সিদ্ধান্ত যে এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁৰ টুইটাৰ একাউণ্টত এনেকুৱা ধৰণৰ কোনো আপডেট দিয়া নাই আৰু দিলেও হয়তো আমি সকলোৱে গম পালোঁ হয় আৰু ময়ো আপোনালোকক জনালোঁ হয় এতিয়া আপুনি গুগলত গৈ তাত হিমন্ত বিশ্ব শৰ্মা টুইটাৰত গৈ দেখিব পাব যে এতিয়ালৈকে তেওঁ এই বিষয়ে কোনো ধৰণৰ টুইট কৰা নাই আৰু এইখিনি আপোনাক জনাব লগা আছিল আৰু ইউটিউবৰ এনেকুৱা ধৰণৰ বহুতো ভিডিঅ' পাব কিন্তু সেইবোৰত এনেকুৱা ধৰণৰ কোনো উল্লেখ কৰা নাই যে এতিয়ালৈকে ডেট ফিক্স হোৱা নাই আৰু হ'লে মই জনাম আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ